হনুমন্তৰ লংকা দৰ্শন। লংকাপুৰী দেখিলন্ত ত্ৰিকুট ওপৰে, দুটি অমৰাৱতী যেন সমুদ্ৰৰ ভিতৰে। হনুমন্তই সীতা মাতাৰ খবৰ আনিবলৈ লংকাপুৰীলৈ বুলি গৈছিল আৰু তেওঁ সমুদ্ৰৰ মাজত ত্ৰিকুট পৰ্বতৰ ওপৰত গৈ উপস্থিত হৈছিল আৰু সেই ত্ৰিকুট পৰ্বতৰ ওপৰৰ পৰা তেওঁ লংকাপুৰীখন দেখিছিল আৰু লংকাপুৰীখন দেখি তেওঁৰ মনত কি কি ভাৱৰ উদয় হৈছিল সেই আটাইখিনি এই কবিতাটোৰ মাধ্যমেৰে বুজোৱা হৈছে। দুটি অমৰাৱতী যেন সমুদ্ৰৰ ভিতৰে। তেওঁ ত্ৰিকুট পৰ্বতৰ ওপৰৰ পৰা লংকাপুৰীখন দেখি হনুমানৰ এনেকুৱা লাগিছিল যেন সেইখন এখন দ্বিতীয় অমৰাৱতীহে। সুবেলগিৰিৰ শৃংগ অতি বিতোপন, তহিতে পৰিলে গয়া পৱন নন্দন। সুবেল পৰ্বতৰ শৃংগ অতি বিতোপন, অতি ধুনীয়া আৰু পৱন নন্দন অৰ্থাৎ হনুমান, পৱন নন্দন হনুমান তাতেই গৈ পৰিল। সুবেলত বসিয়া গুণন্ত মহাবীৰ, প্ৰয়াস নভৈল মোৰ সুস্থহে শৰীৰ। সাগৰ তৰিয়া আইলো ইটো কোন গ্ৰহ, কোটি যোজনক যাইব তাক আছে সাহ। যে সুবেল পৰ্বতৰ ওপৰত বহি মহাবীৰ বুলি ইয়াত হনুমানৰ কথা কৈছে। মহাবীৰে গুণাগথা কৰিবলৈ ধৰিলে যে সাগৰ পাৰ হৈ, সাগৰ তৰিয়া আইলো, সাগৰ পাৰ হৈ মই এইটো কোন গ্ৰহলৈ আহিলো। কোটি যোজনক যাইব তাকো আছে সাহ, কোটি যোজনলৈ যোৱাৰো মোৰ সাহস আছে। শতেক যোজনা আইলো ইটো কোন কাজ, ই হব কাহিনী কহিবাক লাগে লাজ। যে শতেক যোজন মই পাৰ হৈ আহিলো, এইটোনো কি কাম, এইবিলাক কাহিনী কবলৈ মোৰ লাজ লাগে। তৰিলন্ত সাগৰ নভৈল কিছু শংকা, সুবেলত বসিয়া বীৰে দেখিলন্ত লংকা। যে তৰিলন্ত সাগৰখন পাৰ হৈ আহিল, নভৈল কিছু শংকা, কোনো ধৰণৰ শংকা ভয় নহল। সুবেলত বসিয়া বীৰে দেখিলন্ত লংকা। সুবেলত বহি হনুমন্ত বীৰে লংকা চাবলৈ ধৰিলে। মাথা তুলি দেখন্ত আদিত্য অস্ত জান্ত, মূৰ তুলি চাই দেখে যে আদিত্য অস্ত যাওঁ যাওঁ অৱস্থা। আদিত্য মানে সূৰ্য, সূৰ্য সাগৰৰ সীমনাত পশ্চিম দিশত অস্ত যাওঁ যাওঁ অৱস্থা। কৰজোৰে হনুমন্তে দিলন্ত সিদ্ধান্ত, হনুমানে হাত কৰি এটা সিদ্ধান্ত ললে। জানু শিৰ কৰি জুৰিলন্ত যোৰহাট, যে হাতযোৰ কৰি কাক প্ৰণাম কৰিলে, আদিত্যক অৰ্থাৎ সূৰ্যক। ত্ৰৈলোক্যৰ দীপ বুলি নমিলন্ত মাথ, এতিয়া সূৰ্যক ত্ৰিলোকৰ স্বৰ্গ মৰ্ত্য পাতালৰ দ্বীপ বুলি কৈ মূৰ নতমস্তক কৰি সেৱা জনালে। খানিওক তম্ভিওক ৰাম কাৰ্য সাও, দিবা ভাগে লংকাৰ গড়ক ফুৰি চাও। খানিওক তম্ভিওক অলপ সময় ৰৈ ৰাম কাৰ্য সাও, দিবা ভাগে লংকাৰ গড়ক ফুৰি চাও। যে দিনৰ পোহৰতেই আদিত্য অস্ত নাযাওঁতেই লংকাৰ গড় অৰ্থাৎ যি প্ৰাচীৰ যি দুৰ্গ তাক অলপ ফুৰি চাব বিচাৰিছে। হেন শুনি তুষ্ট ভৈলা কাশ্যপ নন্দন, দেখি হনুমন্তৰ হৰিষ ভৈল মন। হেন শুনি তুষ্ট ভৈলা কাশ্যপ নন্দন, দেখি হনুমন্তৰ হৰিষ ভৈল মন। অৰ্থাৎ তাকে শুনি কাশ্যপ নন্দন সন্তুষ্ট হ'ল। কাশ্যপ নন্দন বুলি ইয়াত সূৰ্য দেৱতাৰ কথা কৈছে। দেখি হনুমন্তৰ হৰিষ ভৈল মন, হৰিষ মানে হৈছে হৰ্ষ, আনন্দ, সন্তুষ্টি লাভ কৰা। ইয়াকে দেখি অৰ্থাৎ কাশ্যপ নন্দন সূৰ্য সন্তুষ্ট হোৱা দেখি হনুমন্তই মনত বৰ আনন্দ লাভ কৰিলে। সুবেলৰ হন্তে বীৰ দৃষ্টি বলাই শান্ত, দিবা ভাগে লংকাৰ গড়ক দেখিলন্ত। সুবেলৰ পৰা হনুমন্ত বীৰে নিজৰ দৃষ্টি প্ৰসাৰ কৰি খুব দূৰলৈ চাৰিওফালে চাই পঠিয়ালে। দিবা ভাগে লংকাৰ গড়ক দেখিলন্ত, আৰু দিনৰ পোহৰত সেই লংকা নগৰীৰ যি গড় তাক দেখিলে। সুবেলৰ নামি নগৰীক লাগি যান্ত,
সুবেলৰ পৰা নামি লংকা নগৰীৰ ফালে হনুমন্ত বীৰ যাবলৈ ধৰিলে। অনেক বনক হনুমন্তে দেখিলন্ত। আৰু সেই লংকা নগৰীলৈ যোৱাৰ পথত হনুমানে অনেক বননি দেখিবলৈ পালে। গুঞ্জৰিত শবদে ভ্ৰমৰা মধুপান। যে ভ্ৰমৰা মানে হৈছে ভোমোৰা, মধু মানে মৌ। ভোমৰাবিলাকে গুঞ্জৰিত শব্দৰে গুঞ্জৰি মধু অৰ্থাৎ মৌ পান কৰি আছে। পদ্মিনী দীঘি জলাশয়ৰ ৰম্যথান। আৰু জলাশয়বিলাকতো পদুম ফুল ফুলি আছে। সৰল পিয়াল খৰ নিখৰ খৰ্জুৰ, শাল তাৱল তমাল গমাৰি বীজপুৰ। ইয়াত এতিয়া বননি দেখিবলৈ পোৱা কিছুমান ফল মূল, ফুল ইত্যাদিৰ কথা ইয়াত কোৱা হৈছে। আৰু এই শব্দকেইটাৰ অৰ্থবিলাক পাঠটোৰ পাছফালে শব্দ অৰ্থ আৰু টোকাত দিয়া আছে। অশ্বত্থ কপিত্থ বত নাৰংগ বদৰ, বদৰ মানে বগৰী। তেন্তেলি কণ্টকী, তেতেলী আম জাম নাগেশ্বৰ। খাজুৰী হাৰিঠা আমলখি দহা ফল, ছাটিয়াল গুৱা নাৰিকেল যে শ্ৰীফল। ছাটিয়াল মানে ছটিয়না গছ, গুৱা মানে তামোল, নাৰিকলৰ গছ ইত্যাদি বিভিন্ন ফলৰ গছ দেখিবলৈ পাইছিল। হলংগা মহৰী আৰু কমলা টেংকৰা, কৰ্দৈ পিছু মৰ্দক যে হলংগা আমৰা। এইবিলাক হৈছে ফল মূল, যিবিলাক হনুমন্তই লংকা নগৰীলৈ যোৱাৰ পথত বননিত দেখিবলৈ পাইছিল। এতিয়া আহিব ফুল। তেওঁ কি কি ফুল দেখিবলৈ পাইছিল? কদম্ব গুলাল, পাৰিজাতক আশেষ, সেৱতী মালতী গুটিমালি যে বিশেষ। তেওঁ মালতী, গুটিমালি, পাৰিজাত, গোলাপ ইত্যাদি বিভিন্ন ফুল দেখিবলৈ পাইছিল। বাৰয় বসন্তে অনুকূলে বহে বাৱ, শৰ ঋতু নচাৰয় কোকিলৰ ৰাৱ। অৰ্থাৎ তাত যেন বসন্তৰ বাহ বলি আছিল, তাত যেন ঋতু সলনি নহয়, তাত যেন প্ৰত্যেকটো ঋতুতে যেন কুলিৰ মাত শুনিবলৈ পোৱা যায়। অনেক আশ্ৰয় পশু শতক আশেষ, সুবৰ্ণ মাণিক মণি ৰতন বিশেষ। সাগৰে উঠালি থৈল মুকুতাৰ দাম, চিত্ৰ বিচিত্ৰ তাকে দেখি অনুপাম। এতিয়া লংকা নগৰীখনত বিভিন্ন সুবৰ্ণ মাণিক মণি ৰতনেৰে সজোৱা আছে। তাত এই আটাইবিলাক মণি মুকুতাৰে উপলব্ধ। চিত্ৰ বিচিত্ৰ তাকো দেখি অনুপাম। আৰু সেইবোৰ দেখি বৰ অনুপম, যে চিত্ৰ বিচিত্ৰহে ৰূপ লৈ আছে। লংকাৰ সমীপ বনে দিনগোট নীল, গধূলিকা বেলা বীৰে পৰা মৰিখিল। এতিয়া লংকাৰ ওচৰ পাওঁতে দিনটো শেষ হ'ল আৰু গধূলি বেলা হনুমন্ত বীৰে গৈ লংকাৰ নগৰীত দ্বাৰত গৈ উপস্থিত হ'ল। ইহব শৰীৰে যেবে পেশৌ নগৰ, যদিহে এই শৰীৰটোৰে মই নগৰৰ ভিতৰত প্ৰৱেশ কৰোঁ। হনুমন্ত বীৰ শৰীৰটো প্ৰকাণ্ড আছিল, তেওঁ খুব বৃহৎ আছিল আকাৰত। গতিকে যদিহে এইটো শৰীৰলৈ তেওঁ লংকা নগৰীত প্ৰৱেশ কৰে, তেন্তে তেওঁক সকলোৱে দেখিব। ৰাক্ষসে বান্ধিয়া ফুৰাইবে ঘৰে ঘৰ, ৰাক্ষসসকলে যেন বান্ধি লৈ ঘৰে ঘৰে তেওঁক ফুৰাই লৈ ফুৰিব। বিৰাল সমান সংকুচিত কলেবৰে, কলেবৰে মানে শৰীৰ, বিৰাল মানে মেকুৰী, বিৰাল সমান সংকুচিত কলেবৰে, এটা মেকুৰীৰ সমান তেওঁ আকাৰ ধাৰণ কৰিলে। হনুমন্তে চৰিলন্ত প্ৰাঞ্চীৰে ওপৰে, প্ৰাঞ্চী মানে হৈছে দেৱাল বা ৱাল। গতিকে হনুমানে এটা মেকুৰীৰ সমান খুব সৰু আকৃতি ধৰি লংকা নগৰীৰ চাৰিওফালে থকা বেৰবিলাকৰ ওপৰেৰে চলিবলৈ ধৰিলে। গধূলিকা বেলা শ্ৰী দেখিলা লংকাৰ, দ্যুতি অমৰাৱতী যেন জগততে সাৰ। হনুমন্তই লংকা নগৰীত প্ৰৱেশ কৰোঁতে গধূলি হৈছিল, আৰু সেই গধূলি বেলা সূৰ্য অস্ত যোৱাৰ ঠিক পাছৰ মুহূৰ্তত হনুমন্তই শ্ৰীলংকাৰ সৌন্দৰ্য ৰূপ ঐশ্বৰ্য বিভূতি দেখিবলৈ পাইছিল। আৰু এইবিলাক দেখি তেওঁ ভাবিছিল যে জগতৰ ভিতৰত এইখন এখন যেন দ্বিতীয় অমৰাৱতীহে। অনেক প্ৰবন্ধে বিশ্বকৰ্মেছে নিৰ্মিল, লংকা বেঢ়ি সুবৰ্ণৰ গড় প্ৰাঞ্চী দিল। যে বিশ্বকৰ্মাক বিশ্বখনিকৰ বুলি কোৱা হয়, আৰু সেই বিশ্বখনিকৰ বিশ্বকৰ্মাই যেন লংকাখন বেঢ়ি সোণৰে যেন প্ৰাচীৰ নিৰ্মাণ কৰি দিছিল। অনেক যোজন পথ গগনে উধাও, আকাশেৰে
অনেক যোজন পথ উৰি উৰি গৈ আছে। সুবৰ্ণ মাণিকমণি জলে ঠাৱে ঠাৱে। আৰু হনুমন্ত আকাশেৰে এনেকৈ উৰি উৰি গৈ থাকোঁতে তলত দেখিছিল যে কোনো ঠাইত সোণ মণি মাণিক আদি এন্ধাৰতো জিলিকি জিলিকি উঠিছে। ঠাইখন দেখিলন্ত বহল বিস্তাৰ। হনুমন্ত ঠাইখন দেখি দেখিছিলে যে খুব এটি বহল, খুব বিশাল পৰিসৰৰ এই লংকা নগৰীখন। গৰ্ভগোতে বেঢ়ি আছে সকলে লংকাৰ। আৰু এই লংকা নগৰীখন সকলোৱে যেন বেঢ়ি আছে। তাৰ যিটো নিৰাপত্তা ব্যৱস্থা, প্ৰহৰী পালি প্ৰহৰীয়ে গোটেই সেই লংকা নগৰীখন যেন ঘূৰি আছে। নানা যন্ত্ৰ সাজি তাতো আছে শাৰী শাৰী। দেৱাসুৰ হবে তাক লংঘিত নপাৰি। এই লংকা নগৰীখন অন্যান্য শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ তাত বিভিন্ন যন্ত্ৰ পাতি সাজি থোৱা আছিল। আৰু দেৱতা আৰু অসুৰ, দেৱাসুৰ কোনোৱে তাক যেন পাৰ কৰি লংকা নগৰীত প্ৰৱেশ কৰিব নোৱাৰে। বিষম সংকট আতি দুৰ্গমৰ থান। দেখি চিন্তাবিষ্ট ভৈলা বীৰ হনুমান। যে এই ঠাইখন অতি দুৰ্গম, ইয়ালৈ অহাৰ কোনো উপায় নাই। গতিকে এইবোৰ দেখি বীৰ হনুমান বৰ চিন্তাবিষ্ট হৈ পৰিল। অংগদ সুগ্ৰীৱ নীল আমি সমে চাৰি। এতেকেছে সাগৰক তৰিবাক পাৰি। অংগদ সুগ্ৰীৱ নীল আমি সমে চাৰি। এতেকেছে সাগৰক তৰিবাক পাৰি। যে অংগদ, সুগ্ৰীৱ, নীল আৰু বীৰ হনুমান এওঁলোক চাৰিও সমান। চাৰিওজনে সমান বলৰ ক্ষেত্ৰতে হওক, বুদ্ধিৰ ক্ষেত্ৰতে হওক। এতেকেছে সাগৰক তৰিবাক পাৰি। যে এওঁলোকেহে সাগৰক পাৰ হৈ আহিব পাৰে। গতিকে এনেকুৱা অৱস্থাত আনসকলে কেনেকৈ সাগৰ পাৰ হৈ লংকালৈ আহিব। শতেক যোজন পথ সাগৰক তৰি। যে শতেক যোজন পথ পাৰ হৈ, সাগৰ পাৰ হৈ ইঠাৱক বানৰ আহিবে কেনেকৈ। যে এই ঠাইলৈ বানৰ কেনেকৈ আহিব। বানৰ বৰ্গৰ ইঠাহঁত কোন কাম। যে বানৰ জাতিটোৰ, বানৰ বিলাকৰ ইয়াতনো কি কাম। কিবা কৰিবন্ত আহি দাশৰথী ৰাম। যে দাশৰথী ৰাম দশৰথৰ পুত্ৰ কাৰণে ৰামক দাশৰথী বুলি কয়। গতিকে দাশৰথী ৰামে ইয়ালৈ আহেনো কি কৰিব, কেনেকৈ কি কৰিব, এই ভাবিয়েই হনুমন্তৰ চিন্তা হৈছে। ৰাম লক্ষ্মণ জাতো অচিন্ত প্ৰভাৱ। সেইকাৰণে মনত কিঞ্চিত দি উঠাব। ৰাম লক্ষ্মণৰ যি অচিন্ত প্ৰভাৱ, তাৰ কাৰণে মনত কিঞ্চিত ঠাই দিওঁ বুলি কৈছে। অৰ্থাৎ যিমান সমস্যা হওক, যিমানে দুৰ্গম হওক পথ, তাৰপিছতে কিন্তু ৰাম লক্ষ্মণ ভগৱানৰ অৱতাৰ হোৱা হেতুকে যিকোনো প্ৰকাৰে লংকা নগৰীলৈ আহিবই আহিব। এইখিনিয়ে আছিল অসমীয়া আধুনিক অনুবাদ।